লুঙ্গি এই চা লুঙ্গি লুঙ্গি টানি দিলে গোটেই খুলি যাব আমাৰ এজন হিৰোইনী আছে চাওঁ মুখখন দেখাই দে এই মাত্ৰ জাষ্ট মুখ ধুইছে কিন্তু কলা পৰিছে মুখখন তুমি দাদাৰ পিনে অলপমান চোৱা হেৰি চাহিদ মোক চিনি নাপায় হাইক ঐ তোৰ এইখিনি চিন কাটা যাব হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জিলকাৰ অফিচিয়েল তো এতিয়া জিলকাৰে গাড়ী চলাই আছে আৰু মই কৰিছোঁ ব্লগ তাৰ সলনি আৰু আগত বহি আছে বৰ্তমান আমাৰ এজন ফ্ৰেণ্ড দেখাই দিলে ভাল হয় এইটো বেকৰ পিনে অলপ দেখাই দিব এজন আৰু এজন মিষ্টাৰ জিলকাৰ যিয়ে গাড়ী চলাই আছে বৰ্তমান ড্ৰাইভাৰ হিচাপে ইয়াক পৰিচিত হিচাপে লৈ আহিছোঁ আৰু আমাৰ লগত আছে এইটো চাওক মিষ্টাৰ কেউট আৰু পিন্ধি আহিছে চাওক হাফ পেণ্ট কথাটো বেয়া হৈছে নাই কি কয় আৰু কৰোণাৰ কাৰণে মাস্ক পিন্ধি আছে কাৰণে মই মাস্ক খোলা নাই নুখোলোঁ যিহেতু কৰোণা আৰু ইয়াতে বহি আছে আমাৰ দুজনী বাইদেউ যিসকলে মানে আহিছে কিন্তু এজনী মাস্ক পিন্ধিছে এজনী নাই এইটো কৰোণা ভয় নাই বোলে ঠিক আছে নেলাগে পিন্ধিব আমি যাই আছোঁ এতিয়া লোকেশ্যনত গতিকে কিছু সময় পিছত দেখা পাব আমাৰ লোকেশ্যনটো আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এতিয়া বৰ্তমান জিলকাৰে গাড়ী চলাই আছে গতিকে চাওঁ আগলৈ কি হয় গোটেইখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিম গতিকে সকলোৱে চাব যেনে ভিডিঅ'টো কেতিয়াও স্কিপ নকৰে লাহে লাহে পূৰা চাই থাকক আৰু তো আগলৈ বলক কি হয় চাই লওঁ আৰু আমি এনেকুৱাকৈ যাই আছোঁ লখৰা লণ্ডন ব্ৰিজ বুলি কয় এইখিনি জেগাত শ্বুট কৰিম তাৰপিছত যাম নাৰেংগী পাথৰ কুঁৱাৰী তো আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক আমি য'ত য'ত যাই আছোঁ আপোনালোকক লৈ যাওঁ আপোনালোকে বহি যাওক ডিগ্ৰীত আমাৰ পিছফালে মানে নহয় ৰাকেশ য়েছ 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 So guys, আহি পালোঁ এতিয়া আমি লখৰা আৰু কিছু সময়তে পাম আমাৰ লক্ষ্যস্থান মানে লক্ষ্যস্থান হিচাপে এতিয়া পোৱা নাই কিন্তু এতিয়া আমি বেলেগ জেগাত ৰখিম তো তাৰপিছত আমি যাম লক্ষ্যস্থান য'ত আমি যাবলৈ আহিছোঁ আজি বৰ্তমান আৰু এখন ঘৰত যাম যে এইখন ঘৰত সকলোকে চাফ চিকুণ আছে গতিকে কিনো সেইখন ঘৰ কেনেকুৱা গতিকে সকলোকে দেখুৱাম চাবলৈ নাপাহৰিব আৰু কেতিয়াও যাতে স্কিপ নকৰে ভিডিঅ'টো মই আৰু দ্বিতীয়বাৰো কৈছোঁ স্কিপ নকৰে যেন সেনে স্কিপ নকৰাকৈ আপোনাৰ ভিডিঅ'টো চাই যেন গতিকে বলকচোন যাওঁ আগবাঢ়ি কি হয় ঈশ্বৰে জানে জয় ভোলে বাবা কি জয় বন্দে মাতৰম এতিয়া আহি পালোঁ আমি লোকেশ্যন গতিকে চাওকচোন বাৰু ইয়াৰ আপোনালোকে চাব পাৰে লোকেশ্যনটো আৰু লোকেশ্যনটো চাই আপোনালোকে বহুত লাইক ছাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি ভিডিঅ'টো ভাল লগা নাই ডিছলাইক মাৰিব পাৰে ন' প্ৰব্লেম ডিছলাইক মাৰিব নিদিবি আমাক লাইক লাগে আৰু ছাবস্ক্ৰাইব লাগে আৰু শ্বেয়াৰ লাগে চা আগতেতো কি ক'লে আৰু চাচোন নাম চাওক কি ধুনীয়া ধুনীয়া লোকেশ্যন চাওক আমাৰ জিলকাৰে বৰ্তমান লৈ আহিছে চ' সৰুৰ পৰা ডাঙৰ হ'লেও এনেকুৱা লোকেশ্যন কিন্তু মই জীৱনত দেখা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইম দেখিলোঁ তো আপোনালোকে দেখিছে কেনেকুৱা ৰাস্তা আৰু ৰাস্তাটো দেখা পাই এনেকুৱা লাগিছে প্ৰফুল্ল মহন্ত অহা যেন লাগিছে ইয়াতে এটা সময়ত চ' ভাল লাগিছে বলকচোন বাৰু আগলৈ কি আছে কি নাই আপোনালোকে চাই থাকক নিজে গম পাব আৰু মই ক'বলৈ নাই আৰু বহুত বকিলোঁ গতিকে অলপ পানী খাই লওঁ পানী খালে যেন অলপ বকিব পাৰোঁ আটা পাৰি গতিকে এই স্কুটি চলাইছে চাচোন মামাই দিয়া স্কুটিখন কিজানি নহয় এইখন যাই আছোঁ বৰ্তমান আমি ধুনীয়া লোকেশ্যন আৰু ভাল লাগিছে দেই এনেকুৱা লোকেশ্যন অনাৰ বাবে এনেকুৱা ফিলিং হৈছে যেন আমি হংকঙত আছোঁ হংকং তো ফ্ৰেণ্ডছ আমি ফাইনেলি জাগা আহি পালোঁ তো বলক আপোনালোকক দেখাই আছোঁ আৰু এইটো হ'ল আমাৰ লোকেশ্যন ইয়াতে ভিডিঅ' শ্বুট কৰিম আজি আৰু এই চাওক হিৰণী আজি আনুকতো চাগে বহুত ভিডিঅ'ত দেখা পাইছে কিন্তু আজি আনুৰ লগত নবনাওঁ ভিডিঅ' আজি হিৰইন আমাৰ বেলেগ হ'ব আনু নহয় আৰু ৰাকেশ চাহিদ দাদা চিগাৰেট টানি আছে আজি চাৰে হিন্দুস্তানী বজাম এই আজি মই এইটো পিন্ধি আহিছোঁ গতিকে ডেন্স কৰিম আজি সকলোৱে চাবলৈ নকৰিব তো আমি লোকেশ্যনত বৰ্তমান আছোঁ আৰু এইজনা বহি আছে চাওক চিন্তা কৰি আছে কি চিন্তা কৰিছে এইজনে জানে গতিকে আৰু এইটো আমাৰ কেমেৰামেন কেমেৰা কৰি আছে বৰ্তমান ফটো চাই আছে আৰু আছে আমাৰ মানুহ মেম্বাৰ গতিকে আপোনাক সকলো দেখাম সকলো চাব এই চাওক কি কৰিছে চাওকচোন কথা পাতি আছে আৰু ডাইৰেক্টৰে এতিয়া বৰ্তমান বুজাই আছে কি কৰিব লাগিব কি নাই গোটেইখিনি ডাইৰেক্টৰে বুজাই আছে আৰু আমাৰ এজনী বাইদেউ আৰু কি হ'ব পিছলৈ চাওক আৰু লোকেশ্যনটো বহুত ভাল লোকেশ্যন আপোনালোকে চাব পাৰে মোৰ পিছফালে নদী আৰু এইখন মানে এইটো
কি বুলি কয় জেগাখিনিৰ নামটো মই সঠিককৈ নাজানো গতিকে আপোনালোকে কোনোবাই যদি জানে প্লিজ কমেণ্ট কৰি ক'ব কি ক'ৰ জেগা হয় কি কথা নামটো মই নাজানো দেই মই লগৰ এজনৰ লগত আহিছোঁ মিষ্টাৰৰ লগত আহিছোঁ দেই মিষ্টাৰ জিলকাৰ লগত আহিছোঁ এই জেগাটোৰ নাম যদি আপোনালোকে জানে প্লিজ কমেণ্টত জনাব জেগাখিনিৰ নামটো আৰু ইয়াতে যদি কোনোবা চাই আছে আৰু আমি আজি শ্বুটিং কৰিব আহিছোঁ আৰু আমাৰ ইয়াতে কেমেৰা আছে গাড়ীখনৰ ভিতৰত এইবোৰ কেমেৰা ষ্টেণ্ড এণ্ড আৰু আহিছে আমাৰ হিৰইনিও আহিছে বৰ্তমান গতিকে চাওক আগলৈ কি হয় ত' চাই থাককচোন কি হয় বৰ্তমান হৈছে ফাইনেলি আমাৰ আৰু এইটো শ্বুট আৰম্ভ হ'ল ত' ইয়াতে ডিম্বল শ্বুট কৰি আছে ডিম্বল কেমেৰাটো শ্বুট কৰি আছে আৰু এইটো ক'ত গুচি গ'ল কেমেৰা কৰিব একদম জংঘলৰ মাজত মানে কি ইয়াতে বহুত গাড়ী আহি থাকে ন তো মেইন ৰোডৰ ওচৰতে হৈ যায় চ' সেইটো কাৰণে অকণমান ছাইড ল'ব লগা হৈ গ'ল আৰু ইহঁতৰ শ্বুট ফাইনেলি আৰম্ভ হৈ আছে তো আজি মোৰ শ্বুট নাই তো মই কাৰণে অকণমান ব্লগ বনাই দিলোঁ তো জিলকাৰৰ হয় এইটো ডিম্বল শ্বুট লৈ আছে ব্লগ আপোনালোকে চাই থাকক তো ফ্ৰেণ্ডছ আমাৰ এইখিনি জেগাত শ্বুট শেষ হৈ গ'ল আৰু এতিয়া আমি যাই আছোঁ আৰু আগত যাই আছোঁ এতিয়া শ্বুট আছে দাদাৰ শ্বুট আছে আৰু হিৰইনিৰ কিবা কোৱা হাই 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 কৈছে দিয়ক ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু আৰু এই চাওক ৰাকেশ কেমেৰালৈ দাউৰি আছে ঐ ভিডিঅ' শ্বুট ভালকৈ কৰিবি দে আৰু ইপিনে হ'ল চাহিদ মোক চিনি নাপায় হাইক ঐ তোৰ এইখিনি চিন কাটা যাব তো আমি যাই আছোঁ এইটো দাদা আৰু যাই আছোঁ ধুনীয়াকৈ স্মাইল দি কিনে হা তুমি দাদাৰ পিনে অলপমান চোৱা হেৰিকে এনেকৈ অলপ কথা পতা দাদাৰ মাথাটো কাটা যাই আছে ৰাকেশ হৈ আছে কথা পাতি থাকক তুমি আনু কিবা কৈ থাকা অনু কিবা কৈ থাকা দাদা আপুনি তাৰ পিনে চাব এনেকুৱাকৈ আমাৰ শ্বুট চলি আছে ইয়া চাহিদ আৰু এনেকুৱা আমাৰ শ্বুট ধুনীয়াকৈ চলি আছে ব্লগ বনাওক গাইজ এতিয়া আমি নেক্সট লোকেশ্যনলৈকে যাই আছোঁ প্ৰথম লোকেশ্যনটোতো চালেই আপোনালোকে তো সেইটোত আমি শ্বুট কৰিলোঁ চ' আকৌ আমি নেক্সট লোকেশ্যন যাই আছোঁ নেক্সট লোকেশ্যন আকৌ শ্বুট ল'বলৈ যাই আছোঁ গোটেইখিনি আমি গাড়ীত বহি আছোঁ বৰ্তমান এইবোৰ চাব পাৰে তো এইজন আমাৰ বহি আছে টোপনি গৈছে নেকি গম নাপাওঁ দেই বাৰু মোৰ মুখটো চাবৰ মন যায় আছে মাস্ক খোলা নাই তো মাস্কখন খুলি দিছোঁ দেই মই মাস্ক তুলি দিলোঁ চৰি ঠিক আছে আৰু এতিয়া গাড়ী চলাই আছে আমাৰ ছাৰে চাব পাৰে আৰু এইজনে চশমা পিন্ধি বহি আছে এদিন হাফ পেণ্ট পিন্ধাটো দেখিছিলোঁ সেইজনে এজন বহি আছে বৰ্তমান আগৰ চিটত এইবাৰ লাষ্ট কৰিছে গতিকে যাই আছোঁ আমি নেক্সট লোকেশ্যনত গতিকে দেখা পাব কি হয় চাওঁ নেক্সট লোকেশ্যনত ভিডিঅ'টো আৰু ভিডিঅ'টো কিন্তু স্কিপ নকৰিব আৰু বাম্পাৰ স্পীড ব্ৰেকাৰ দিছে আমাৰ গুৱাহাটী মহানগৰীত চাওঁ কি হয় লোকেশ্যনটো চালেহে গম পাম জয় পতি বন্দে মাতৰম চ' গাইজ আহি পালোঁ আমি লোকেশ্যন আৰু বহি আছোঁ এতিয়া চকীত বহি আছোঁ আৰু এই চাওক লুঙি ডান্স কৰি আছে বৰ্তমান জিলকাৰে আৰু এজন বহি আছে কেমেৰামেন লগত বহি আছে আৰু এই ঘৰটো চাওকচোন কি ধুনীয়া পৰিৱেশ এটা লোকেশ্যন এইটো ঘৰত আজি আমি শ্বুট ল'ম বুলি আহিছোঁ আৰু পৰিৱেশটো চাওক একবাৰ কি ধুনীয়া পৰিৱেশ এই পৰিৱেশত আমি আজি শ্বুট ল'ম আৰু দেখিবলৈ পাইছে আমাৰ এজন হিৰইনী আছে চাওঁ মুখখন দেখাই দে এই মাত্ৰ জাষ্ট মুখ ধুইছে কিন্তু ক'লা পৰিছে মুখখন তো মুখ চুখ ধুই উঠিছে আৰু এইজন অনু দেখিছেনে মোৰ আজি একো নাই জাষ্ট এনে ফানি কৰিব আহিছোঁ আৰু এই চাওক লুংগি এই চাওক লুংগি টানি দিলে গোটেই খুলি যাব আৰু বিশেষ বস্তু কিছুমান দেখুৱাই আছোঁ দেই এইবোৰ চাব দেই এইবোৰ চাইনবোৰ্ড দেখিছে নহয় এইবোৰ চাইনবোৰ্ড এই ঘৰৰ অ'নাৰে এইবোৰ লগাইছে গতিকে ঘৰৰ অ'নাৰজনক আপুনি নেক্সট আৰু এটা ভিডিঅ' আহিব আপোনালোকে দেখিবলৈ পাব অ'নাৰজনক গতিকে অ'নাৰজনক সেইটো ভিডিঅ'তে দেখাব কোনে কাৰ ঘৰত আহিছোঁ আৰু কিয় আহিছোঁ গোটেইখিনি আপোনালোকে নেক্সট আৰু এটা ভিডিঅ' আহিব সেইটোত গম পাব চ' আমি ডে'টো চাওক কি ধুনীয়া এটা পৰিৱেশ আৰু আমাৰ মাজত গোটেইখিনি আছে বহি আছে কষ্টিউম চেঞ্জ কৰি আছে মেকআপ লৈ আছে বৰ্তমান আৰু আমাৰ এইটো আমাৰ সহযোগী কেমেৰা ইয়াৰ অবিহনে ভিডিঅ' কেতিয়াও নহয় আপোনালোকে জানেই চ'
চ' ইয়াতে কিছুমান সুন্দৰ কথা লিখা আছে মোৰ এটা কথা আকৰ্ষণ কৰিছে কি ইয়াতে চাওকচোন এইটো কি ধুনীয়া কথা লিখা আছে কৰ্মব্যস্ততাই মানুহৰ আয়ুস বঢ়ায় কিমান ধুনীয়া এটা কথা লিখা আছে আপুনি ভাবিছে গতিকে এতিয়া শ্বুটিঙৰ বাবে আগবাঢ়িছে সকলোখিনি গতিকে বলকচোন কি শ্বুটিং কৰে কি কৰে এইটো আমি চাওঁ প্ৰথমে বলক এই মুহূৰ্তত ডাইৰেকশ্যন দেখাই আছে এইটো চাওক ডাইৰেকশ্যন দেখাই আছে সি তেখেতক ডাইৰেক্টৰে এতিয়া অলপ কওক ডাইৰেক্টৰ বাবু কেনেকুৱা ফিল হৈছে নতুন এক্টৰৰ লগত কাম কৰি নতুন এক্টৰ নহয় নতুন এক্টাৰ্ছ এক্টাৰ্ছ চৰি আপুনি বহুত ইংলিছ জানে দেই চৰি লুঙিখন ক'ৰ পৰা আনিছে ভাড়া নিছে নে ঘৰতে ফাৰ্ষ্ট টাইম লুঙি পুৰি বাবা বেলেগ কথা তই ডাইৰেক্টৰে শ্বৰ্টগাল দেখাইছে তো আমি শ্বুটিংটো কৰোঁ আৰু কেনেকৈ কৰোঁ এইটো চাই থাকক আপোনালোকে তো অনাৰজনৰ ঘৰলৈকে যাম অনাৰজনে গেটৰ মুখ হ'ব দে যাওক এইটো ঘৰ চ' এতিয়া শ্বুট চলি আছে আৰু দেখিব পাইছে এতিয়া বৰ্তমান কেমেৰা ঘূৰি আছে বুজিছা এই কিবা নেদেখাবিও এইটো আৰ্টিষ্টে বৰ্তমান শ্বট দি আছে আৰু কেমেৰা কৰি আছে এইবোৰ ফাল্টুমি নকৰিবি মাইনা আৰু সৌজন দেখিছে ভিতৰত দেখিবলৈ পাইছে দেখিছেনে গম নাপাওঁ মই দেখাবলৈ চেষ্টা কৰিম হা এই আপোনাৰ চাব এই চাওক নাৰিকল গছত পানী দি আছে নে কচু গছত দিছে গম পোৱা নাই চ' আপোনালোকে দেখিবলৈ পাইছে আৰু শ্বট এতিয়া কমপ্লিট হ'ল গতিকে কি হয় আৰু আগলৈ চাওঁ তো এইখিনিয়ে আৰু ভিডিঅ' কৰিলোঁ অলপমান ব্লগ দিলোঁ আৰু শ্বুটৰ অকণমান দেখুৱালোঁ কেনেকৈ আমি শ্বুটিং কৰোঁ আমাৰ ইউটিউব চেনেলটোত গতিকে সকলোৱে চেনেল ছাবস্ক্ৰাইব কৰিব গতিকে ইয়াতে সমাপ্ত কৰিছোঁ আমাৰ ব্লগটো গতিকে সকলোকে টাটা বাই বাই সকলোকে টাটা বাই বাই দি দে বাই বাই দি দে চ' বাই বাই অঁ বাই বাই দিয়া নাই বোলে ঠিক আছে টাটা বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম